নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগত জনাইছোঁ স্পৰ্টছ টক আছামৰ এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ IPL 2025 বৰ্ষত কেনেকুৱা ধৰণৰ হ'ব লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্লেইং 11। তেওঁলোকৰ প্লেইং 11 কেনেকুৱা ধৰণৰ হ'ব আমি তাৰ বিষয়ে আজি আলোচনা কৰিবলৈ গৈ আছোঁ। যদি আমি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্লেইং 11লৈ চাওঁ তেতিয়াহ'লে আমি দেখোঁ যে তাত অপেনিঙত আহিব মিচেল মাৰ্ছ আৰু ঋষভ পন্ত। তাৰপিছত আহিব নিকোলাছ পৰাণ, তাৰপিছত আহিব এডে মাৰ্ক্ৰাম, তাৰপিছত আয়ুষ বাদুনী, তাৰপিছত আহিব আব্দুল ছামাদ, তাৰপিছত ডেভিড মিলাৰ, শ্বেহবাজ আহমেদ, ৰবি বিষ্ণোই, আভেশ খান, ময়ংক যাদৱ আৰু মহচিন খান। এই কেইজন হৈছে প্লেইং 11ত স্থান পাব পোৱা সম্ভাৱ্য প্লেয়াৰ কেইজন বা এনেধৰণৰ সম্ভাৱ্য প্লেইং 11 হ'ব পাৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্লেইং 11 মোটামুটি ঠিকেই বুলি ক'ব লাগিব, কাৰণ 10ৰ ভিতৰত 8 নম্বৰ মানটো পাবই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ যদি আমি নম্বৰ দিবলৈ যাওঁ। বাকী আপোনালোকে কেনেকুৱা কি ভাবে নিশ্চয় কমেণ্টত জনাব। আজি ভিডিঅ'টো ইমানলৈ, লগ পাম অন্য ভিডিঅ'ত। থেংকছ ফৰ ৱাচিং।